নমস্কাৰ। আজি কেইটামান কথা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যেনেকৈ হাতী পাৰ হৈ গ'লে কুকুৰে ভুকিবই, তেনেকৈ আপুনি যদি জীৱনত কিবা অকণমান সফলতাৰ পথ পাৰ হৈ যায় বা সফল হ'বলৈ বিচাৰে, তেনেহ'লে তেতিয়া পিছফালৰ পৰা কিছুমান মানুহে আপোনাক বেয়াকৈ ক'বই। তাত আমি কোনো বাধা দিব নোৱাৰোঁ। ঠিক তেনেকৈয়ে আমাৰ জীৱনলৈ বহুতো মানুহ আহে আৰু বহুতো মানুহ যায়। তাতে কিছুমান মানুহ আপুনি অতি সহজতে চিনি পাব পাৰে আৰু কিছুমান মানুহক হয়তো আপুনি বহুত দিনলৈকে আজি বছৰ বছৰ ধৰি চিনি পাবলৈ টান হয়, কিন্তু কিছুমান পৰিস্থিতিৰ সাপেক্ষে আপুনি চিনি পায়, নহয়নে বাৰু? ধৰক আপোনাৰ বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি থাকিল, কিন্তু আপোনাৰ যেতিয়া আকৌ ভাল দিন আহিব নহয়, তেতিয়া আকৌ আপোনাৰ ওচৰলৈ আহিব বিচাৰে, হয়নে নহয় ৰাইজ? তেনেকুৱা মানুহ আপোনালোকে লগ পাইছেনে? মই কিন্তু বহুত মানুহ তেনেকুৱা লগ পাইছোঁ। আজি 2024 চনত মই তেনেকুৱা মানুহ চিনি পালোঁ।